তো আজি ভিডিওটো মই ষ্টাৰ্ট কৰিছোঁ। তো আপোনালোকৰ ইউটিউবাৰৰ অৱস্থা দেখাই আছোঁ আজি। ঐ ঐ 4টা ভিডিঅ' বনালি ইউটিউবাৰ হৈ গ'লি, ব্লগ শেষ। ক'ত তোৰ ব্লগ? নাইচোন ভিডিঅ' চিডিঅ' আকৌ ইউটিউবাৰ হয় সি। কথাটো ই ঠিকেই কৈছে, কিবা এটা বনাব লাগিল। चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। তো এইখিনি দেখিছে, এইখিনি মোৰ ফুল। ৰাতিপুৱাৰ বাজিছে এতিয়া 7:46। তো হেল্ল' নমস্কাৰ, স্বাগতম এভৰিৱান টু মাই ইউটিউব চেনেল। তো ভাই মই আজি গৈ আছোঁ ভূটান চকী। ডাঙৰীয়া কাৰণে 2 ঘণ্টা লেট হৈছে। তো ভাই এনেকৈ আমি আমাৰ যাত্ৰা ভূটান চকীৰ ফালে আৰম্ভ কৰিলোঁ। এতিয়া ভূটান চকীৰ প্লেচটো হৈছে বাক্সা ডিষ্ট্ৰিক্ট, মানে ধৰক ইণ্ডিয়া আৰু ভূটানৰ বৰ্ডাৰ লাগালাগি। মই যিবিলাকে নাজানে কৈ দিছোঁ, মানে মোৰ এই ভিডিঅ'টো যদি কোনোবা বেলেগ কোণৰ পৰা অসমৰ চাই আছে তো তেওঁলোকৰ বাবে। বাকী এইটো আমাৰ নলবাৰী প্ৰৱেশ দুৱাৰ, আগত আছে হাইৱে। তো হাইৱেৰ পৰা আমি চিধা যাম। তোমাৰ পৰা আমি এতিয়া ৰাইট টাৰ্ণ লৈছোঁ। ৰ'ব এই ৰাইট টাৰ্ণটো নলয়, আপুনি লেফ্ট টাৰ্ণ ল'লে বেছি সুবিধা হ'ব, কাৰণ এই ৰাইট টাৰ্ণটো দি গ'লে আপুনি এপাক ঘূৰা যেন হ'ব আৰু ৰাস্তাটো অলপ বেয়া আছে। নমনমা পুলিচ ষ্টেচন। এতিয়াহে লেফ্ট চাইডে আহিলে আপুনি এইটো ৰাস্তা ওলাব পাৰিব, ডাইৰেক্ট ভূটান যোৱা এইটো ৰাস্তা। বাগানপাৰাৰ বাজাৰত ধুনীয়া ধুনীয়া ফুল। ফুল চুল দেখিলে বঢ়িয়া, মোৰ পজিটিভ ফিল হৈ যায়। ভূটান চকী যাব এই বাগানপাৰা বাজাৰত দিওঁ এতিয়া। তো বাগানপাৰাৰ পৰা ভূটান চকীলৈকে যোৱা ৰাস্তাটো বনাই আছিল, অলপ বেয়া আছিল। আপুনি যদি নলবাৰীৰ পৰা যায় এইখিনি পাব। তো মজা ভিউ এইটো ভূটান, এইখন ভূটান পাহাৰ, মানে ভূটান এখন আৰু তাৰ আগত যায় আৰু দেখাই আছোঁ আৰু। মানে ইয়াতে কি এণ্ট্ৰি কৰাব লাগিব আপোনালোকৰ, যি বাহন লৈ আপোনালোকৰ গাড়ী ৱাইজ বেলেগ বেলেগ মানে ৰেঞ্জৰ আছে, পইচা বেলেগ বেলেগ পইচা লৈ। চ' ট্ৰেভেলাৰৰ 500, তো বাছৰ বেলেগ, তো বাইকছৰ বেলেগ। চ' এনেকৈ আমাৰ দুটা আহিছোঁ বাইকত। চ' আমাৰ 50 টকা ৰাখিছে। চ' তাত আপুনি এণ্ট্ৰি কৰাই ল'ব লাগিব প্ৰথম। চ' এণ্ট্ৰি কৰাই আমিও ল'লোঁ। তো চকীত এণ্ট্ৰি কৰি অলপ দৃশ্য এনেকুৱা আছিল। তো ফাইনেলি আমি আহি পালোঁ ভূটান চকী, মানে চকী ভূটানখন ওচৰতে কাৰণে নেকি ভূটান চকী বুলি কয়, মই ভালকৈ নাজানো। কোনোবাই যদি জানে কমেণ্ট কৰি জনাব। তো আজি তামাম পিকনিক চলি আছে। চ' ভাই তামাম লাগছে ইয়াতে আহি পেলাই। আপোনালোকেও যদি ফ্ৰী আছে এইকেইদিন আহক, বহুত মানুহ হৈছে, ধুনীয়া জেগা, ধুনীয়া প্লেচ, সময় কটাব পাৰিব নিজৰ ফেমিলিৰ লগত। বেলেগ মানুহ ইয়াতে বহুত আছে। আচ্ছা এনেকৈ পূৰা নদীৰ পাৰে পাৰে চব একদম পিকনিকত লাগি গৈছে। চ' আমিও আৰু ফুৰিব আহিছোঁ, কোনোবা যদি লগল পাওঁ তাতে মাৰি দিওঁ আমিও। তো বলক এতিয়া আগৰ ফালে ওপৰৰ ফালে যাই দেখাই আছোঁ। তো এনেকৈ আপুনি আহি থাকিব পাৰিব পিছফালে, মানে পিকনিক স্পটৰ আগতে গাড়ীবিলাক ইয়ালৈকে আনিব দিছিলে, বাট এতিয়া নিদিয়ে। তো কিবা ইছ্যুজ আছে তেওঁলোকৰ। চ' এই নদীটো দেখিছে, চাফা পূৰা একদম, পানী ধুনীয়া চাফা। আপোনালোকে ওচৰত থাকে যদি গা পা ধুই ধুব পাৰিব কোনোবাই। দাদা এজনে ক'লে মানে এইটো নদী পাগলা বুলি কৈছে, এইটো পাগলা সেইকাৰণে এইটো ধাৰটো বেছি। আৰু মানে সেইপিনেদি যোনটো নদী গৈছে সেইটো নদী হৈছে দিয়া। চ' পাগলাটোৰ মানে ধাৰটো বেছি, আৰু দিয়া নদীটোৰ ধাৰটো অলপ কম। চ' এইটোৰ ধাৰটো বেছি কাৰণে নেকি, চ' পাগলা বুলি কয় এইটো। চ' বিৰিং বুলি জেগা এটা আছে আগত, তো তাতে মানে লগ লাগি পেলাই পাগলা দিয়া হৈছে। চ' এইটো বৰ্ডাৰ। আপোনালোকে যদি কিবা বেলেগ ইনফৰমেশ্যন জানে এইটো জনাবচোন অলপ কমেণ্ট কৰি পেলাই। পানীখিনি
বিৰাট পৰিষ্কাৰ বিৰাট চাফা পানী চ' এই শেষ ইণ্ডিয়া মানে ইয়াতে এই পাহাৰে বৰ্ডাৰ আৰু ভূটান এইটো দিয়া নদী আৰু দিয়া নদীৰ ধাৰটো কম নহয় দিয়ক ভাই এতিয়া এইখিনিত ইমান ধুনীয়া এটা পৰিৱেশ আৰু প্ৰকৃতিৰ মাজত থাকি মোৰ টেলেণ্টটো পুৰা বাহিৰ আহিবলৈ सरहद इंसानों के लिए सोचो तुमने और मैंने क्या पाया इंसान के पंछी नदियाँ पवन के झोंके कोई सरहद ना इन्हें रोके তো আপুনিও বছৰটোত কি পালে কি পোৱা নাই হিচাপ কৰা বাদ দি অলপমান ওলাই যাওক আৰু প্ৰকৃতিৰ মাজত কটাওক ধুনীয়াকৈ এই বছৰটো শেষ কৰক তো লাষ্ট দুটামান ফটো দেখাই দিছোঁ মই ইয়াতে চ' খাই বৈ এনেকৈ বটল চটল ভাঙিবৰ একো দৰকাৰ নাই খোৱাটো একো প্ৰব্লেম নাই যদি খাই আপুনি নদীটোত ভাহি যায় তেতিয়াও একো প্ৰব্লেম নাই যাতে ধুনীয়াকৈ এটা জেগাত বটলবিলাক থৈ আহে মানে কৰ্মীবিলাকে যাতে মেইনটেনেঞ্চ কৰ্মীবিলাকে যাতে পায় বটলবিলাক বাকী আৰু সৰু ল'ৰা ছোৱালীও ভাই নুমে তাতে নদীটোত আৰু লোকেল মানুহবিলাকে অহা যোৱা বা কাম বন কিবা কিবি কৰিয়ে থাকে চ' বিশেষ একো নাই তো ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কিবাকৈ 100টা কৰি দিয়ক ভাই পাওঁ এটা নতুন ভিডিঅ'ত তো